আইও এই জোৱাইটোৱে মোক চাকৰ বোৱা দি বোৱাব বিচাৰিছে দেখিলি ছোৱালী আপুনিনো কেলে জোৱাই পকৰে পকৰে লাগি থাকে দেউতা? মৰমতহে লাগি থাকো জোৱাইটো কেটেং মেটেং দেখি ইমান মৰম কৰো তাৰ পকৰে পকৰে লাগি থাকো সি মোক সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ কাম কৰিবলৈ কয় ঘৰলৈ যামগেহে হ'ব আৰু দিয়ক দেউতা, তেওঁ ধেমালি কৰিছে। মোৰ লগত ধেমালি কৰিবলৈ সমনীয়া পাইছে মই তাৰ শহুৱেক হয় বাপেকৰ লগৰ বাপেক সেই দেউতা আপুনি বৰ সৰু সৰু কথাতে লাগি থাকিবলৈ লৈছে, ভিতৰলৈ আহক। কি যে কপাল লৈ জন্ম হৈছিলো অ' ভগৱান মোক কেলে পঠিয়াইছিলা এইখন পৃথিৱীলৈ আৰু কেনেকুৱা জোৱাইটো দিলা মোক আজি কাষ্টমাৰ চাষ্টমাৰ মাথা চাথা গৰম হৈ যাবি এনেই গৰম দিছে বতৰডালে আইও কাষ্টমাৰ কথা কৈ থাকোঁতে এইকেইটা মুখৰ আগত কি ওলালে সি কাষ্টমাৰ নেকি আমি কাষ্টমাৰ গাড়ী এখন চাবলৈ আহিছোঁ। হেল্ল' ছাৰ ৱেলকাম টু আৱাৰ কাৰ ডিলাৰ থেংক ইউ। ইয়াত অকল মাৰুতি চুজুকিহে পায় নেকি? নহয় দাদা আপোনাক যি লাগে চব পাব ঠেলা গৰু গাড়ী ঘোঁৰা গাড়ী ৰিক্সা ট্ৰেইন হেলিকপ্টাৰ পানীত চলা জাহাজ ঠেলা গৰু গাড়ী ঘোঁৰা গাড়ী ট্ৰেইন হেলিকপ্টাৰ পায়নে? ওপৰতচোন অকল মাৰুতি চুজুকি বুলি লিখি থৈছে। এইটো এনেহে লিখি থৈছো ভিতৰত চব পাব আহক ট্ৰেইন ল'বনে হেলিকপ্টাৰ ল'ব চাই ল'ব আমাক এইবোৰ জাহাজ হেলিকপ্টাৰ নালাগে, কাৰ এখনহে লাগে। আৰে দাদা আহক আকৌ ভিতৰলৈ গ'লেহে পাব কাৰ এইফালে সোমাই আহক দৰ্জাখন ভালকে খুলিব চিচাৰৰ দৰ্জা ধুমধামকে মাৰি ভাঙি নেপেলাব ভিতৰখন বৰ ধুনীয়া লাগিছে দেই। বিৰাট মজা লাগিছে। AC চলাই থৈছে নহয় বাহিৰত ইমান গৰম এতিয়াহে উশাহটো পাইছো অকণমান। পাপা এখন কি গাড়ীনো? এইখন ব্ৰিটিছৰ দিনৰ গাড়ী। গাড়ীখন বৰ ধুনীয়া লাগিছে ন, বৰ ডাঙৰ গাড়ীখন। এই ৰজা টাইপ লাগিব এখন চলালে মানে। চকাকেইটা দেখিছে নাই গৰু গাড়ী চকাৰ নিচিনা, এখন আকাশ পাতাল চবতে চলাব পাৰিব, পথাৰৰ মাজতো যাব এখন গাড়ী। গাড়ী চাইছেনে? মই অকণমান চুচু কৰি আহিলো এইখন গাড়ীকে ল'ব নে কি? গাভৰু ছোৱালী চোৱা নিচিনাকে চাই আছে যে পিটিকি মোহাৰি পেলাই এইখন নল'ব দেই মেমেৰাকা, এইখন লৈ একো লাভ নহ'ব। ওপৰত একো নাই দেখিছে নাই, বৰষুণ দিলেও চলাব নোৱাৰিব ৰ'দ দিলেও চলাব নোৱাৰিব, বৰষুণত তিতি পিঠি গেলিব, ৰ'দত শুকাই পেলাই কাঠখৰি হ'ব, তাৰ বদলি ৰিক্সাখনত উঠি পোৱাই ভাল হ'ব। ঠিকেই কৈছে, এইখন নলওঁ দেই। আপোনালোকে এইখনৰ কথা একো গমেই নাপায় দাদা পাছফালে টম্বু এখন আছে দেখিছে নাই সেইখন উঠা নমা কৰিব পাৰে ঠাণ্ডা লাগিলে তললৈ ডাউন কৰি ৰ'দ ল'ব পাৰে আৰু বৰষুণ দিলে ওপৰলৈ উঠাব পাৰে আৰু এইখনে লিটাৰ লিটাৰ তেল নুপুৰে কয়লা 200মান ভৰাই দিয়ক আৰু আৰামত গৈ থাকক গৰু গাড়ীত যোৱা নিচিনাকে নালাগেও এইখনি জামালাহে হ'ব। কয়লা বিচাৰি কয়লা খনি পাবগৈ লাগিব, আজিকালি কয়লা বিচাৰি নাপায় নহয়, তেল ভৰোৱা এখনকে দিয়ক। কুইণ্টেলে তেল খোৱা গাড়ী লাগে এইফালে আহক দেখুৱাই আছো এইফালে আহক দাদা এইবোৰ গাড়ী আজিহে দেখিছো দেই ৰিয়েলকে, এইবোৰ চিনেমাতহে দেখি থাকো। ভাইটি এইকেইখন মই বাহিৰৰ পৰা আনি থৈছো লেম্বৰগিনি এভেণ্টাৰৰ পচন্দ হৈছে নি? পচন্দ হৈছে যদি লৈ লোৱা মালিক এইখন গাড়ী নালাগে, গাড়ী সি নচলে নহয়, গাড়ী মহে চলা। মই কিমানখন দেখিছো নাই, ইমান চাপৰ গাড়ী নুঠিলে সেই কঁকাল চকাল ভাগিব মোৰ আকৌ। পাপা এখনকে লোৱা নাই, এখনে ভাল লাগিছে, নহ'লে ৰঙাখন লোৱা নাই, এখনো ভাল লাগিছে। ল'ৰাটোৰ গাড়ীখন দেখিছ নে কিমান চাপৰ? এইখন গাড়ী মই চলাব পাৰো নি? তলফালে ওপৰফালে ফুটা কৰি পেলাই ভৰিটোৱে মূৰটোৱে উলিয়াই ল'ব লাগিব, তেতিয়াহে এখন চলাব পাৰিম। এখন দি পেলাই কিবা লাভ হ'ব নি? আৰে দাদা এডজাষ্ট হৈ যাব এইখনত এবাৰ লৈ পেলাই চলাই চাওকচোন আপোনাৰ ভগৱান দেখা দৰে দেখিব চবেই আপুনি গাড়ী চলাইছে নে ৰকেট চলাইছে ধৰিবই নোৱাৰিব আৰু স্পীডৰ কথা নকৰিব ছেকেণ্ডত 1.5 কিলোমিটাৰ দৌৰিব গৰম লাগিলে AC চলাওক AC হাইফাই দিয়া আছে AC চলালে ঠাণ্ডা সময় হাগনি হৈ যাব AC নচলাম বুলি ভাবিলো এনেকে দৰ্জাখন ওপৰলৈ খুলি দিলেই হ'ল প্ৰকৃতি হাৱা খাই যাব পাৰিব 4 কোটি দিয়ক আৰু লৈ যাওক ৰাম কৃষ্ণ 4 কোটি টকা আমাৰ গোটেই ঘৰ বাৰী মাটি বিক্ৰী কৰিলে 4 কোটি টকা নোলাব চাগে এইখন চলাতকৈ মই বাইকখন চলাই থকা ভাল হ'ব ঠিকেই কৈছে মেমেৰাকা, এখন চলোৱাতকৈ বাইকখন চলাই থকা ভাল হ'ব। এখনত 2টা চিটহে আছে দেখিছে নাই, এখন এনেই ষ্টাইল দিবলৈ লোৱাহে হ'ব। এইখন নালাগে তেনেহ'লে নালাগে যদি আৰু কি ল'ব ভাওনা ল'ব নি ভাওনা সেইখন কি গাড়ী ভাওনাত চলোৱা ৰথ নে কি? ভাওনা চলোৱা ৰথ নহয় এখন কাৰে হয় কাৰহে নি? মই আকৌ ভাওনাত যুদ্ধ কৰোঁতে চলোৱা ৰথ বুলি ভাবিছিলো। ৰথ নহয় কাৰহে চাব নে কি? ভাওনা চাওনা যিয়ে নহওক মুঠতে ভাল গাড়ী এখন দেখাওক লৈ যাওঁ। BMW ল'ব নি? নালাগে, কোটি টকীয়া গাড়ী কিনিবলৈ পইচা নাই, অকণমান কম দামী দেখাওক। এইফালে আহক দেখুৱাই আছো ইমান ধুনীয়া গাড়ীখন মোৰ এৰি থৈ যাবলৈ মন যোৱা নাই, এখনহে ল'ব লাগিছিলে। গাৰ্লফ্ৰেণ্ডৰ লগত ঘূৰিবা এখন লৈ পেলাই যাওঁ আৰু এইখিনি ৰৈ থাকি কাম নহ'ব, পাছত নিজে এখন কিনিব লাগিব এনেকুৱা পইচা পাতি গোটাই পেলাই। এইখন ল'ব নে নলয়? ৰঙা গাড়ীবোৰ বৰকে দেখি ভাল নালাগে, এইখন নলওঁ। কালাৰ বদলি কৰি ল'ব আকৌ দাদা বেলেগ ৰঙৰ আছে নহয় নালাগে, গাড়ীখনৰ মডেলটো ইমান ভাল লগা নাই, বেলেগ এখন চাওঁ। আৰুনো কি ল'ব? টয়টা ল'ব নি? টয়টা কৰলা কৰলাখনৰ কিমান দাম হ'ব? টয়টা মডেলৰ দাম আছে দাদা 30 লাখ 40 লাখ 50 লাখ এনেকে পৰিব ইমান দাম নে? 20 লাখতকৈ তলত থকা গাড়ী দেখুৱাওক, ইমান দামীকে ল'ব নোৱাৰো, পইচা নাই। 20 লাখৰ এইফালে আছে এইফালে আহক এইখন লওক দাদা 19 লাখ টকা এইখনৰ অফাৰ আছে এইখন চলাই বেয়া পালে এইখন ঘূৰাই দি পেলাই আকৌ নতুনকৈ বেলেগ এখন নিব পাৰিব এইখনকে ল'ব লাগিব, এইখন ভালেই লাগিছে। বাবুলাল তোৰ পচন্দ হৈছে নাই? হৈছে পাপা লৈ লোৱা এইখনকে। গোটেইখিনি পইচা এতিয়া নিদিওঁ, ইনষ্টলমেণ্টত ল'ম। দাদা চিন্তা নকৰিব কাগজখনে চাবিটোৱে লৈ ল'ব ব'লক তপা তই ক'ত আছ? এই গাড়ীখনৰ বেলুন চেলুন লগাই দেচোন। হ'ব দাদা মই লগাই আছো, আপুনি কাগজ পাতি ৰেডি কৰি দিয়ক। এইফালে আহক বিলটো কিমান দিব পাৰে দি পেলাই কাগজ পাতি আৰু চাবিটো লৈ ল'ব বহু যুগৰ সপোনটো আজি পূৰ্ণ হৈছে দেই। বাবুলাল তোমাৰ মনটো আজি কেনেকুৱা লাগিছে? ভালে। খুৰা কেলে সুধিলে? বতাহী জীয়েক ডালিমিক বিয়া পাতি আনিলে মানে তোমালোকৰ গাড়ীখনতে উঠাই আনিব লাগিব।
অঁ আমাৰ গাড়ীখনতে আনিব পাৰিবতো কাইলৈ আনিব নেকি ব'লক কাইলৈ উঠাই দিওঁ নহ'লে ধেত ইমান ঘপককৈ আনিব নোৱাৰি ডেকা বয়সতে অলপ এনজয় কৰিব লাগিব বিয়া পতাৰ পাছত এৰাল দিয়া গৰু নিচিনাকৈ থাকিব লাগিব গম পাইছে নাই বাবুলাল তাইক আনো লাগি আছে হ'লেও এনেকৈ থাকিব লাগিব এনেকৈ থাকি ভাল লাগে কেতিয়াবা বাহুবলী কাম হৈ গ'ল যাওঁ ব'লা চব ক্লিয়াৰ হৈ গ'ল নে চব ক্লিয়াৰ হৈ গ'ল ব'লা আহা পাপা সোনকালে যাওঁ গাড়ীখন চলাওঁ লাগি আছে তই গাড়ীখন চলাবলৈ গ'লে চলাব পাৰিবি নি গাড়ীখন প্ৰথমতে শিকিব লাগিব তাৰপিছতে চলাব পাৰিবি শিকিম আকৌ কিমান সময় লাগিছেনো ব'লা প্ৰথমতে ভালকৈ চলাবলৈ শিকি ল'বা তাৰপিছত চলাবা আহক বা বৰ ধুনীয়াকৈ সজাই দিছে দেই গাড়ীখন এইটো লওক চাবি মেমেৰা কাই হ'লনে বা বৰ দামী গাড়ী ল'লে দেই ব'লা টংকেশ্বৰ হৈ গ'ল বেছি দামী গাড়ী নালোৱা নহয় তুমি অথনিবা ক'ত আছিলাগে মোৰনো আৰু কি মোৰ কথা জানে নহয় হাগিব লাগিছিলে লেট্ৰিন গৈ পেলাই হাগি পেলাই ৰাস্তাত ছোৱালী দুজনীমান চাই আহিলোগে আইঅ' এইজনো সুধা মানুহ নহয় দেই গাড়ী কিনিবলৈ আহি পেলাই ছোৱালী চাই ফুৰিছেগৈ ৰাস্তাত গৈ গাড়ীত উঠিব পাৰিনে উঠা বাহিৰলৈ উলিয়াই লোৱা গাড়ীখন দাদা আপোনালোকে এতিয়া যাব পাৰে 2 মাহৰ পিছত আহিব নাম্বাৰ প্লেটখন লগাই ল'বলৈ হ'ব 2 মাহৰ পাছত লৈ আহিম বাৰু ঠিক আছে আপোনালোক যাওক মোৰ কাম অলপ আছে যাওঁ ব'লক মেমেৰা ইয়াৰ ভিতৰত সোমাই থাকিলে একো গমেই নাপায় বেলি পৰিবলৈ হ'ল চাগে তেন্তে ৰাইজ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো টিপি দিব ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলে অলপ প্ৰব্লেম হৈ আছে ভিডিঅ'টো চবৰ বাবে ধন্যবাদ